হয়, আজি আমাৰ কাৰ্যসূচীৰ অন্তিম দিন। 50তম বাৰ্ষিক ইতিমধ্যে আমাৰ অলপ সময় আগতে অধিবেশন উপলক্ষে উন্মোচন হ'ল। সোণালীজন 2 বছৰ আছে আমাৰ মুকলি ৱাচ মেহফিল। সাপগ্ৰাম এই মুকলি ৱাচ মেহফিলত উপস্থিত থকা আমাৰ মাজত আৰু সন্মানীয় স্মৃতি গ্ৰন্থ উন্মোচন হ'ল। মুফতি এতিয়া আমাৰ সাদুদ্দিন মুকলি ৱাচ কাছিম মেহফিল, অৱসৰপ্ৰাপ্ত অলপ সময় পিছত আমাৰ মুকলি ৱাচ মেহফিল মাৰ্কাজুল দাৰুল আমাৰ এটামা গোৱালপাৰা আমন্ত্ৰিত অতিথি আছে সেইসকল মঞ্চত বিশিষ্ট ৱাইজ মেহফিলত কি লৈ আপোনালোকে মানে সন্মানীয় ব্যক্তিসকল একচুৱেলি ৱাজ মেহফিল আমাৰ কাৰ্যকৰী সমিতিৰ সন্মানীয় বিশেষকৈ আমাৰ ইছলাম ধৰ্মৰ লগত সংগতি ৰাখি আমাৰ ধৰ্মীয় কথাখিনি মূলত আলোচনা হয়। আমাৰ ভৱিষ্যতে আমি যিকোনো মানুহ জন্মৰ পৰা মৃত্যুলৈকে চলিব লাগে এই সম্পৰ্কে আলোচনা হয়। আমাৰ ধৰ্মক কেনেকৈ আগুৱাই লৈ যাব লাগে আৰু কেনেকৈ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত আমি ভাতৃত্ববোধ ৰক্ষা কৰি আমি কেনেকৈ চলিব লাগে এইখিনি কথাই আমাৰ এই মুকলি ৱাজ মেহফিলত গেষ্ট কোন আহিছে? মেইন গেষ্ট হিচাপে আমাৰ মৌলানা সেলিম চতুৰ্বেদী চাহাব আহিছে। আমাৰ জিম্মাদার নামনি এবং দিনী তালিম সমাজতে যিহেতু ইয়াতে হিন্দু মুছলিম একেলগতে থাকি আছে জিম্মাদার মৌলানা সুলেমান আলী সাহেব আজি ৰাতিপুৱাৰ ভাগত আমাৰ যিটো শোভাযাত্ৰা আছে এই শোভাযাত্ৰাটো আমি কমচে কম আমি 4 পৰা 5 কিলোমিটাৰ যাত্ৰা আমি শোভাযাত্ৰা কৰিছোঁ, 4 পৰা 5 কিলোমিটাৰ। তো ইতিমধ্যে আমাৰ যিখিনি মেছেজ আমি সমাজত দিব লগা, সমাজত বিশেষকৈ আমাৰ এই অঞ্চলটোত যথেষ্ট পৰিমাণে আমি এতিয়া জুৱা মুক্ত বুলি ক'ব পাৰোঁ। এতিয়া জুৱাৰ মানে ইমান এটা প্ৰভাৱ নাই, আগতে বহুত বেছি আছিল যদিও চব এৰিয়াতে আছিল। কিন্তু আজিকালি এই ধৰ্মৰ পোহৰ বিলাই আমি সকলো মানুহ শিক্ষিত হ'ব লাগে, সুশিক্ষিত হ'ব লাগে, শিক্ষাৰ পোহৰ বিলাব লাগে, আমাৰ ছোৱালী মানুহক শিক্ষিত কৰিব লাগে। এইখিনি শ্লোগান দি আৰু মদ বন্ধ হ'ব লাগে, জুৱা বন্ধ হ'ব লাগে আৰু বাল্য বিবাহ বন্ধ হ'ব লাগে, এইখিনি শ্লোগান দি এইখিনি মেছেজ দি আমি আমাৰ শোভাযাত্ৰাৰ কাৰ্যসূচী আমি অব্যাহত ৰাখিছিলোঁ। প্ৰায় 5 কিলোমিটাৰ জোৰা আমাৰ শোভাযাত্ৰা হৈছিল। ইয়াত বহুতো ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি আমাৰ এই অঞ্চলৰ বহুতো বুদ্ধিজীৱীয়ে আমাৰ শোভাযাত্ৰাত ভাগ লৈছিল। আসসালামু আলাইকুম। প্ৰথমে মই আমাৰ কালজাৰ আনাৰুল উলুমা মাদ্ৰাছাৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আনন্দিত হৈছোঁ। আৰু আমাৰ বাইছখান গাঁৱৰ আহি আৰু চৰকাৰে তৰফৰ পৰা যি সহায় সহযোগিতা সকলে আগবঢ়াইছে সেই সহযোগত আমি বহুতেই আনন্দিত হৈছোঁ আৰু আমি বাৰ্ষিক অধিৱেশন কৰিবলৈ সক্ষম হৈ পেলাই আমি খুবেই আনন্দিত হৈছোঁ। এই কালচাৰ আনোৱাৰুল মাদ্ৰাছাৰ পৰৰ পৰা উন্মোচন কৰা হৈছে আৰু এই স্মৃতিগ্ৰন্থখনে মই ভাবোঁ যে বিভিন্ন ধৰণৰ লিখিছে এই লেখনিৰ দ্বাৰা সমাজ উপকৃত হৈছে। কাৰণ আমাৰ এনেকুৱা কিছুমান চিন্তাধাৰা আমাৰ ভিতৰত থাকে যিবিলাক চিন্তাধাৰা আমি লিখনিৰ মাজত প্ৰকাশ কৰিব পাৰোঁ আৰু তাৰে প্ৰতিফলন ঘটিছে আজি এই ইকৰা নামৰ যিটো স্মৃতি গ্ৰন্থ আজি মই ভাবোঁ যে এই গ্ৰন্থখনে মাদ্ৰাছাৰ পৰা উত্তৰৰ ভৱিষ্যতৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিব বুলি আমি জ্ঞানৰ চৰ্চা কৰিব লাগিব আৰু এই জ্ঞানৰ চৰ্চাটো পজিটিভ চৰ্চা হ'ব। আজি মাদ্ৰাছাত হাদিছ কোৰআন আলোচনা কৰা হৈছে আৰু এই হাদিছ কোৰআনৰ দ্বাৰা আমাৰ নেগেটিভ বা যিটো নাবোধক যিটো চিন্তাধাৰা পজিটিভ চিন্তাৰ দ্বাৰা আমি সমাজৰ আগবাঢ়ি যাব লাগে। সমাজক আমি এটা ভাল বাৰ্তা দিব লাগে যে আমি সম জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আমি এখন ধুনীয়া সমাজ গঠন কৰিব লাগে, যি সমাজত মানৱতাবোধ থাকিব আৰু সকলোৱে আমি শান্তি প্ৰীতিৰে বসবাস কৰিব পাৰিম। এইটোৱেই মই বাৰ্তা আজিৰ এই পৰা আমি দিব বিচাৰিছোঁ।
উপদেষ্টা আলহাজ সিদ্দিক আলী আহমেদ তেখেতক এখন ধৰম গামোচাৰে সমৰ্থন দিয়ে কাৰণে অনুৰোধ জনাইছে। আৰু সেই সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ যি অভ্যৰ্থনা সমিতি গঠন হৈছিল তেতিয়া ৰাইজে কি বিবেচনা কৰি আমাৰ নিচিনা 4-5জন অধমক স্মৃতি গ্ৰন্থত দায়িত্ব অৰ্পণ কৰিছে। তাৰে ভিতৰত মোৰ বন্ধুবৰ আনাৰুল ইছলাম হয়, আমাদের অতিথি আছে আমি মঞ্চ বিচাৰিছো ডক্টৰ ইছলাম সম্পাদক আৰু ওয়াসিম আক্তাৰ এখেতে আমাৰ উপদেষ্টা হয়। বাড়ি আৰু আমাৰ সমাজসেৱক মতিউৰ ৰহমান তেখেতক আমি মঞ্চ বিচাৰিছো। নবীন প্ৰবীণ লেখক লেখিকাক লগ কৰি বিভিন্ন ধৰণৰ লিখনি সংগ্ৰহ কৰি আৰু এই মাদ্ৰাছাখনৰ আমাৰ 50 বছৰীয়া যি এক ইতিহাস আছে সেইখিনিও আমি সংগ্ৰহ কৰি আটাইখিনি সম্বলিত কৰি এক প্ৰকাশৰ মাধ্যমত আমি এই স্মৃতি গ্ৰন্থখন সভা কৰি উলিয়াইছিলোঁ। আৰু কিমানখিনি সফল হ'ব পাৰিছোঁ সেইটো আপোনালোকৰ বিবেচ্য বিষয় বা পৰৈ সমাজৰ বিবেচ্য বিষয়। আমি চেষ্টা কৰিছিলোঁ। তো আজি খুবেই ভাল লাগিছে যে সেই আমাৰ যি 40-45 দিন এটা পৰিশ্ৰমৰ পিছত আমি এইটো ৰাইজৰ হাতত তুলি দিবলৈ পাৰিছোঁ।